Hey guys, welcome to Deepjyoti's vlog. Roomor পৰা প্ৰথম ভিডিওটো ষ্টাৰ্ট কৰিছো। আজি আপোনাৰ গৈ আছো এটা বহুত ধুনীয়া জায়গা এটা। আপোনাৰ ধৰক মন্দিৰ এটাত যাবৰ কাৰণে আপোনাৰ নদীৰ মাজেৰে যাব লাগে। নদী পাৰ হৈ আৰু লগতে ধৰক সেউজীয়া পৰিৱেশ আৰু তাতে কিছুমান মানে আপোনাৰ খুদিত মূৰ্তি বা গুহা কিছুমান আছে। য'ত মানে যোৱা বছৰ আপোনাৰ তালৈকে মানে হিমন্ত বিশ্ব শৰ্মাও আহিছিল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তো তেওঁলোকে তাতে মানে এটা আধাৰিলা এটা স্থাপন কৰি থৈ গৈছে আৰু বহুত মানুহ আহি গৈছে হয়তো। আৰু মই ষ্টাৰ্ট কৰিছোঁ, গতিকে মই যাব ওলাইছোঁ। ঠাইখনৰ নাম হৈছে ধলপুৰ। আপোনালোকে চাই থাকক তাতে কি পাওঁ কি নাপাওঁ, আগলৈকে ভিডিঅ'টো নিশ্চয় কৰিম। তো ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে বৰমাই ভাত বাঢ়ি থৈছে। বোলক মই ভাতকেইটা খাই লওঁ প্ৰথমতে, ভাত খাই লৈ ৰেডি হৈ দেখুৱাই আছোঁ আপোনালোকক। তো চাবি লৈ ল'লোঁ আৰু ওলালোঁ এতিয়া আপোনাৰ ধৰক আমাৰ যাত্ৰা মানে আমাৰ মিছনৰ পিনে দেখুৱাই আছোঁ আপোনালোকে। চাই থাকিব দেই ভিডিঅ'টো। বহুত ধুনীয়া জেগা এটাত যাবলৈ গৈ আছোঁ আজি। আপোনালোকক যে ক'লোঁ মই এই ঠাইখন ধলপুৰ ঠাইখন মানে আপোনাৰ এই দুদিনমান আগত শুনিছিলে নে গৰুসুটি যে উচ্ছেদ অভিযান চলি আছিল বুলি, তাৰে ওচৰতে হয়। চিপাঝাৰৰ মেইন ষ্টেচন চকৰ পৰা আপোনাৰ অলমষ্ট 15-16 কিলোমিটাৰমান দূৰত হয় এই জেগাটো। আৰু তাতে আপোনাৰ ধৰক যিটো পৰিৱেশ আছে সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে মই গৈ আছোঁ। মোক মানে গগনে ইনভাইট কৰিছিল, দীপদা আহিবচোন, ব্লগ এটাও বনাব আৰু আপোনাৰ ধলপুৰ শিৱধামত বৰ্তমান বলবম যাত্ৰাও হৈ আছে, চাব পাৰিব বুলি কৈছিল। তো সেইকাৰণে গৈ আছোঁ। এতিয়া আপোনালোকে আগলৈকে চাই থাকিব। ৰূপহী বজাৰ, ইয়াতে ওচৰতে গগন থকা বুলি কৈছিলে, মই তাক কল কৰিলোঁ। কালি লগ পালোঁ, এইটো গগনজ্যোতি নাথ। আমি গৈ আছোঁ এতিয়া একেলগে, আগলৈকে চাই থাকক ভিডিঅ'টো। তো ৰূপহীঘাট বজাৰ চকত গগনক লোৱাৰ পৰা আমি আকৌ একেলগে যাত্ৰা আৰম্ভ কৰিলোঁ মথাউৰিৰ মাজেৰে। কিহৰ কাৰণে এনেকুৱা? মানে বৰষুণ দিয়াৰ লগে লগে পানীটো হেৰি নাই, নলাৰ প্ৰপাৰ এই নদীটোৰ পাৰত এখন দলং এখন আছে আৰু এইটো চাইডে আপোনাৰ কাৰবোৰ হওক বাইকবোৰ হওক তাতে পাৰ্কিং কৰি ৰাখে। আৰু এইটো হৈছে আপোনাৰ গৰুসুটিৰ ঘাট। এই ঘাটটোৰ পৰা আপোনাৰ মানে নাৱেৰে মানে এনেকৈ আগত মানে যাব পাৰি আৰু ইয়াতে মানে গাড়ী পাৰ্কিং কৰা হয়। এইখিনি পাৰ হ'বৰ কাৰণে ভুটি লাগে নেকি? এই আগলৈকে গৰুসুটি নাওখন বোলে আহি পোৱাত বোলে অলপমান বোলে দেৰি হ'ল, সেইকাৰণে আপোনাৰ ধৰক আমি এতিয়া মানে গাড়ী লৈ মানে আগৰ এই ধলপুৰ গেটলৈকে যাব লাগিব। চব খোজকাঢ়ি পাৰ হ'ব লাগে। দলংখন আপোনাৰ ধৰক ইয়াৰ পৰা ভুটভুটি যায়, কিন্তু এইটো চাইডে আপোনাৰ থাকে যদিও এতিয়া নাই। খোজকাঢ়ি গৈ আছোঁ, আগেৰে আপোনাৰ গাড়ীৰে এনেকৈ যাব পাৰি। এইটো নদী হয় আপোনাৰ এনেকৈ পাৰ হৈ আছোঁ। তো এইখন হৈছে আপোনাৰ দ্বিতীয়খন দলং, বাঁহৰ দলং। এইখনৰ পৰা পাৰ কৰিব লাগিব আপোনাৰ, মানে গাড়ী পাৰ কৰিব পাৰিব, কিন্তু মানে আপোনাৰ দুজন উঠি পাৰ হ'ব নোৱাৰেতো, সেইকাৰণে খোজকাঢ়ি পাৰ হ'ব। মই আপোনালোকক অলপমান জুম মুডত দেখুৱাবৰ কাৰণে মই ট্ৰাই কৰি আছোঁ এই হেৰিটো আপোনাৰ চিনটো। আপোনাৰ ধৰক এই দূৰলৈকে আপোনাৰ যিমান দূৰলৈকে দেখা পায় খেতি কৰিছে সকলোৱে, বহুত ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ হয়। এটা ধুনীয়া দৃশ্য এটা আপোনালোকে চাব পাৰে। ধৰক মই চিনেমেটিক কৰি দেখুৱাই আছোঁ আপোনাৰ কেনেকুৱা লাগে। আৰু এই দূৰত যিটো দেখি আছে সেইটো হৈছে আপোনাৰ গেট, শিৱধামৰ গেট। তালৈকে যাব লাগিব। এইটো মাজতে নদীটো আপোনাৰ, এই নদীটো পাৰ হৈ এনেকৈ যাব লাগিব। ইয়াতে এইটো হৈছে আপোনাৰ বাইক পাৰ্কিং বা যিকোনো গাড়ীবোৰ আহিলে আপোনাৰ পাৰ্কিং কৰা ঠাই হয়। ফ'ৰ হুইলাৰ হ'লেতো দূৰত পাৰ্কিং কৰি আহিব লাগে, টু হুইলাৰ হ'লে ইয়ালৈকে পাৰ্কিং কৰি লৈ আহিব পাৰে।
ইয়াতেও থৈছে আৰু আপোনাৰ এই দূৰত য'ত দেখিছে তাতেও মানে পাৰ্কিং কৰিছে। শুনিছিলোঁ ইয়াতে গৰু খুটিৰ মানে উচ্ছেদ অভিযান চলি আছে বুলি কি তোমাৰ ধৰা কোনখিনিত হৈছেনো তেনেকুৱা নাই? এতিয়া চলি থকা নাই, এতিয়া নাই মানে হৈছিল যে ছমাহ 7 মাহ 8 এবছৰে হ'ল চাগে হৈছিল। তাৰপিছত মানে যিখিনি এৰিয়া আছিল চৰকাৰী প্ৰায় ৭৭,000 বিঘা মাটি, মাটিখিনিত মানে তাৰে 25,000 বিঘামান ব্ৰহ্মপুত্ৰৰ তল যাই থাকে, মানে এটা ছিজনত ব্ৰহ্মপুত্ৰৰ পানীৰ তলত থাকে, তাৰপিছত খৰালি ছিজনত ওলাই তেতিয়া খেতি কৰে। আৰু মানে সেই মাটিখিনিত মানে বেদখল হৈ আছিল আৰু সেই মাটিখিনিৰ পৰা বেদখলকাৰীসমূহক উচ্ছেদ কৰি এতিয়া মানে যিটো গৰুসুঁতি প্ৰজেক্ট সেইটো আৰম্ভ কৰিছে। কিমানমান মানুহৰ মানে ঘৰ এনে ধৰা কিমানমান মানুহ ইয়াৰ পৰা গ'ল মানে এতিয়া? হৈছে কমেও 200টা পৰিয়ালটো গৈছে। 200টা পৰিয়াল তেওঁলোকে যিহেতু বেদখল কৰি আছিল যাবই লাগিব, চৰকাৰৰ নিৰ্দেশনাটো মানিব লাগিব। সেইটো হয়। এইটো আছিল ইটো চাইডে আছে। প্ৰিয় দৰ্শক চাব আপোনাৰ এই ধৰক দূৰত যে আছে আপোনাৰ নদীখনৰ সিপাৰে গছ গছনিবোৰ যে আছে তাৰ পিছপিনে আপোনাৰ ধৰক ভুটভুটিৰে মানে এনেকে মানে নদীৰেও মানে আহিব পাৰি, ধুনীয়াকে চাইডে চাইডে দেখিব পাৰি মানে প্ৰজেক্টৰ। চ' আহি গ'ল এইখন গাড়ী, আকৌ ইয়াৰ পৰা আপোনাৰ যাত্ৰীবোৰ লৈ যাব তেনেকৈ। ব'লক আমি যাওঁ ভুটভুটিত অলপমান ফুৰো, যাত্ৰা কৰি দিওঁ, কেনেকুৱা লাগে চাওঁ। কেনেকুৱা কেতিয়াৰ পৰা চলাই আছা? কালি ৰাতিপুৱাৰ পৰা আজিৰ ঘৰত যোৱাই নাই নি? যোৱাই নাই, নন ষ্টপ একদম আনলিমিটেড। কিমানমান মানুহ আহি আছে ইয়াতে? মানুহ আহি আছে বহুত, মানে ধৰা এটা অনুমান 5,000 মানুহ আহিলে। আমি ভুটভুটিত গৈ আছোঁ বৰ্তমান। নদী পাৰ হ'ব লাগিব আপোনাৰ ভুটভুটিৰ মাজেৰে, আৰু এনেকৈ গৈ আপোনাৰ এইটো পাৰে যিটো দেখিছে আপোনাৰ তালৈকে আমি গৈ আছোঁ গোটেইবোৰে। মোৰ লগত আছে এইটো ভৱন, পিছবেলা আছে এইটো পালোৱে আৰু বেছি টাইম নালাগে আপোনাৰ ধৰক। দেখিলোঁ, ধেমালি কৰিছোঁ দিয়ক, নহ'বও পাৰে। চ' এইটো আহিলোঁ আপোনাৰ ফাইনেলি, আৰু এইটো হৈছে আপোনাৰ গেট। ইয়াতে চাব পাৰে আপোনাৰ আমাৰ মাননীয় বিধায়কৰ ফটো লগাই থৈ দিয়া আছে ইয়াতে। এইটো হৈছে গেট। চ' গেটেৰে আমি আগুৱাই আহি আছোঁ এতিয়া। তো গেটেৰে অহাৰ পিছত এনেকৈ চিৰি বগাই যাব লাগে। বহুত যাব লাগিব নেকি? আছোঁ তেনেকৈ চিৰি বগাই গোটেই খোজকাঢ়ি যাব লাগিব। এইখিনি আপোনাৰ ওপৰত আছে যিহেতু মন্দিৰটো। আমি আহি পালোঁ চিৰি বগাই। সেইটো ওপৰত দেখিছে ধলপুৰৰ যোনটো শিৱধাম সেইটো বনাই আছে, নিৰ্মাণ অৱস্থাত আছে। হিমন্ত বিশ্ব শৰ্মাদেৱে আধাৰশিলা স্থাপন কৰিছিল, আৰু এইটো আপোনাৰ বৰ্তমান অস্থায়ী ৰূপে ইয়াতে মানে মন্দিৰ হিচাপে ইয়াতে আছে। তো ইয়াতে থকা পূজাৰীজনৰ সৈতে কথা পাতি জনোৱা হ'ব বলবম যাত্ৰা কেনেকৈ পালন কৰি আছে আৰু কিমান মানুহ হৈছে। কেতিয়াৰ পৰা আছে আপুনি ইয়াতে? মই আজি 2 বছৰ ধৰি আছোঁ আৰু একেবাৰে নিগাজি হিচাপে আগৰ পৰা আছোঁ। মন্দিৰখনতে আছে? মন্দিৰতে আছোঁ। মানে ধৰক বলবমত কিমানমান মানুহ আহিছে এতিয়ালৈকে? এতিয়া নাই বোলো 5,000 কম নহয়। কিবা নিয়ম থাকে নি? ব্ৰত থাকি তেনেকৈ নিয়ম থাকে, কিন্তু আজি আমি জৰাইটো হেৰি হৈছে, কষ্ট হৈছে, সেইকাৰণে আমি উপবাস কৰা নাই। এই মূৰ্তিকেইটা এনে কি হয় অলপমান জনাই দিব পাৰিব নেকি? এয়া অতি প্ৰাচীন কালৰে মূৰ্তি। হয়, অতি প্ৰাচীন কালৰ আমাৰ কামৰূপৰ ৰজা নৰকাসুৰ যেতিয়া অসমত ৰাজত্ব কৰিছিল, হয়, তেতিয়া মানে এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল। কালক্ৰমত মানবিলাক আহি আমাৰ এই মন্দিৰ উপদ্ৰৱ কৰিছিল, অত্যাচাৰ কৰিছিল, ভাঙিছিল। তাৰপিছত আকৌ আমাৰ যিবিলাক ব্ৰিটিছ আহিল, তেওঁলোকো এই হেৰিটোত অৰিহণা যোগোৱা নাছিল। কিন্তু আমাৰ সৌভাগ্যৰ বিষয় যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আহি এই মন্দিৰ তেখেতে মানে হেৰি কৰিছে, উদ্বোধন কৰিছে।
তেতিয়াৰ পৰা আমাৰ এই মন্দিৰ জনাজাত। অসমৰ চাৰিওফালে এই মন্দিৰৰ কাৰ্যকলাপ মানে বিয়পি গৈছে। অকল অসম বুলিয়ে নহয়, বিশ্ব ভাৰততে তেওঁ এই প্ৰতিষ্ঠা অসম মানে ধলপুৰ নাম বাবাধাম বিশ্ববিখ্যাত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে। নিশ্চয় মহাদেৱৰে এইটো ক্ষমতা হ'ব, আপোনালোক সকলোকে দিছে হয় নাই? সেইকাৰণে আপুনিও ধৰক 2 বছৰ ধৰি ইয়াতে আপোনাৰ মহাদেৱৰ সেৱা কৰি থাকিব পাৰিছে। ঠিক আছে দেই, আমি সেৱা এটা লওঁ। প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ লগত আছে আপোনাৰ ধলপুৰ শিৱধামৰ পৰা এজন অভিজ্ঞ মোৰ শ্ৰদ্ধাৰ বৰদেউতাৰ সমানেই হ'ব। তেখেতৰ পৰা জানো আহক ধৰক এই বলবম পাতাৰ মেইন উৎসটো কি হয় বা ঐতিহ্য বা পৰম্পৰাটো কেনেদৰে ৰক্ষা কৰি আহিছে, তেখেতে আপোনালোকক অলপমান জনাই দিব। গাঁৱৰ ভূঞাবোৰ মাছ এইবিলাক বিক্ৰী কম। এই মহাধামখন আৰোগ্য ধাম। এই আৰোগ্য ধামলৈ মানুহ আহিলে আচলতে বেমাৰীজনেও আৰোগ্য হৈ যায়। আৰু সেইকাৰণে আপোনালোক আজি আহিছে নহয়, কাইলৈ আপোনাৰ গাটো ইমান ভাল লাগিব। এই মহাতীৰ্থৰ কি প্ৰভাৱ নাজানো, এই প্ৰকৃতিৰ এই মহাপ্ৰকৃতি মহাবাহুৰ মাজৰ বুঢ়া গোৱাই মহাপ্ৰকৃতিৰ একে গৈমুখ ইয়াত আচলতে এই পাহাৰখন মানে বন দৰৱৰে বুলবুলি। আৰু সেইকাৰণেও ইয়ালৈ আহি ইয়াত বায়ু সেৱন কৰি নামি যোৱা মানুহবিলাকৰ আৰোগ্যৰ পথত আগবাঢ়ি যাব। কিমানমান দিনৰ ভিতৰত হয়তো সম্পূৰ্ণ অৱস্থা দেখা পোৱা যাব? তাৰমানে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখটো মই এতিয়ালৈকে মই ল'ব পৰা নাই। শিৱৰাত্ৰি হ'ব। শিৱৰাত্ৰি আমি 3 দিনীয়াকৈ পালন কৰিম। তেতিয়া তাত মানে এই মহাশিৱৰাত্ৰিৰ মহালগ্নত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহি এইটো পদাৰ্পণ কৰিব আৰু তেওঁ এইটো মানে বৌদ্ধিকভাৱে মানে পূজা পাতল কৰি সেৱা লৈ ৰাইজলৈকে উচলিব। কাৰণে বলবম যাত্ৰাত আপোনাৰ দৰং জিলাৰ বাহিৰে আৰু বাকী ক'ৰ পৰা দৰ্শনাৰ্থী ধৰক ভিৰ কৰা যেন পৰিলক্ষিত হৈছে? ইয়াতে আমি প্ৰথমৰ পৰা আমি আচলতে লক্ষ্য কৰিছোঁ মৰিগাঁও, মায়াং, নগাঁও, ইফালে মানে ওদালগুৰি, শোণিতপুৰ, তেজপুৰৰ মানুহ আৰু ইপিনে আনন্দৰ নলবাৰী আৰু এইপিনে গোৱালপাৰা পৰ্যন্ত মানুহ ইয়াত সমাৱেশ হৈছে। গুৱাহাটীতো বাৰু আমি ধৰিছোঁ, ওচৰৰ বুলিয়ে ধৰিছোঁ। এই আমাৰ মানুহ এনেকৈ অন্ততঃ অসমৰ আধা জিলাৰ মানুহ ইয়ালৈকে সমাৱেশ। বহুত ধুনীয়া বাৰ্তা এটা আগবঢ়ালে আপোনালোকৰ সন্মুখলৈ। সুন্দৰ কথা ক'লে তেখেতে, আৰু বহুত হয়তো নজনা কথা জানিব পাৰিলোঁ। হয়, এইবিলাক বস্তু ওলাই আছে। হয়, এইবিলাক আমি সংৰক্ষণ কৰি ৰাখিছোঁ ঘৰৰ অভাৱত। হয়, আৰু ইয়াতে মানে আচলতে চৰকাৰে এটা মানে মিউজিয়াম হয়, এইবিলাক হয়, এইবিলাক আচলতে খান্দোতে ওলাইছে। আৰু আচৰিত কথা, ইয়াত মানে 21টা গুহা আছে। 21টা গুহা আছে। দেও গুহা, নেপালী গুহা, ৰিগি গুহা, বন্ধ গুহা, সৰিষ্ঠিক গুহা পৰ্যন্ত আদি 21টা গুহা আছে। অলপমান দেখুৱাই দিব পাৰিব নেকি গুহাকেইটা ক'ত আছে? এটা গুহালৈ যাব পাৰিম, হয়। তাৰ পিছৰবিলাক গুহা জংঘলে আবৃত হৈ আছে। ঠিক আছে বাৰু, ব'লক আপুনি এটা গুহাই দেখুৱাই দিব অলপমান। দেখুৱাম। এই বস্তুখিনি কিন্তু হয়, ইমান মহামূল্যৱান বস্তু আচলতে পৃথিৱীৰ প্ৰত্নতাত্ত্বিক ইতিহাসত কিজানি এই ধামত ওলোৱা সেই প্ৰত্নতান্ত্ৰিক সম্পদখিনি বহু উচ্চ মান বিশিষ্ট হ'ব পাৰে। আৰু সেইকাৰণে কৈছোঁ ধলপুৰ পাহাৰ প্ৰত্নতত্ত্বৰ হীৰা মাণিকৰ ভাণ্ডাৰ। এই যে বস্তুবিলাক, এই বস্তুবিলাক যদি কোনোবাই মানে নিৰ্ণয় কৰিব খোজে, কাল নিৰ্ণয় কৰিব খোজে, এই বস্তুবিলাক 10,000 বছৰ আগৰ। এইটো এটা মানে সদায় কৰা পক্ষীৰ চিত্ৰ। আচ্ছা, মানে এইটো কাৰ্ভ পেইণ্টিং বুলি কয়। হয়, মানে তুলিকাৰে অঁকা নহয়। এইটোৰ বয়স আপুনি যদি চাই কমেও 12,000 বছৰ আগত আঁকা। আপোনাৰ মন্দিৰটো এইটো নেকি নিৰ্মীয়মান? এই জেচিবি উঠি এইবিলাক ক্ষয় কৰি পেলালে। জেচিবি উঠি পেলাই মইতো বন্ধ কৰি দিব নোৱাৰোঁ। অঁ, এইটোৱে ন আপোনাৰ মন্দিৰটো যিটো বনাই আছে মহামঠটো? এইটোৱে ন? হয়, আচ্ছা। কৰা হৈছে আপোনাৰ 27 আগষ্ট 2021 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু তেখেতৰ সম্পূৰ্ণ সহযোগিতাত আপোনাৰ এই ধলপুৰ শিৱ মন্দিৰটো বৰ্তমান
নিৰ্মীয়মান অৱস্থাত আছে। প্ৰায় 70% কাম ইয়াৰে সম্পূৰ্ণ হৈছে আৰু 30% বাকী আছে, যিখিনি হয়তো আপোনাৰ ধৰক আগন্তুক এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী হয়। তো আপোনালোকক মই মন্দিৰটো এবাৰ চৌপাশৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ, চাব পাৰে ভিতৰত কেনেকুৱাকৈ বনাইছে। ধৰক এইটো হৈছে আপোনাৰ মণিকোট টাইপত যিটো বনাইছে, আপোনাৰ ওপৰলৈকে আছে এনেকুৱাকৈ চাব পাৰে। মই যিমানখিনিলৈকে দেখা পাই লেন্সেৰে মই দেখুৱাব ট্ৰাই কৰিছোঁ আৰু ভিতৰত বনাই আছে, এতিয়াও ভিজিবল অৱস্থাতে আছে তেনেকুৱাকৈ। তো ইয়াতে আপোনাৰ ধৰক এইবোৰ লগাই দিছে এনেকুৱাকৈ। যেতিয়া সম্পূৰ্ণ হ'ব মই এটা ভ্লগ এটা ইয়াৰ পৰা দিবৰ কাৰণে আপোনালোকক নিশ্চয় চেষ্টা কৰিম। আৰু এই গুহাটো পহৰা দি থাকে কি ক'ব নাই 35-36খন প্ৰিয় বস্তু এইপিনে ক'ত যায় এইটো ৰাস্তাৰে? তললৈকে নেকি? তললৈকে ভীমধলৰ গুহা। আৰু যে মই যে আপোনালোকক কৈ আছিলোঁ আপোনাৰ ধৰক গুহা আছে বুলি ইয়াতে ধলপুৰত, এইটো গুহাটো আপোনাৰ চাব হা। এই গুহাটো আপোনাৰ দেও গুহা বুলি কোৱা হয়। ইয়াতে বাহিৰত হয়তো অলপমান প্লাষ্টিক চাষ্টিক পেলাইছে, কিন্তু আপোনাৰ ভিতৰত মই গুহাটো অলপমান জুম কৰি দেখাব পাৰিলে ভাল হয়। হ'লেও মই চেষ্টা কৰিছোঁ বাৰু যিখিনি দেখুৱাব পাৰি। তো এইটো চাব পাৰে আপোনাৰ গুহাটো ভিতৰত ফ্লাছ মাৰিব লাগে, আন্ধাৰ হৈ আছে, আপোনাৰ একো দেখা নাপায়। আৰু আচলতে পাহাৰখন আপোনাৰ গুহাৰ ওপৰতে মানে আছে তেনেকুৱাকৈ, সেইটোৱে। খেলা ঢাল কোনটো? ঢাল হা, হয় 64টা বগাঘাটটো আছে ইয়াতে। এইখন ন? অঁ দেখিছোঁ দেখিছোঁ। আৰু ইয়াত এই পদুমৰ পাহ, ইপিনে এইটো ইপিনে এইটো ইপিনে এইটো। এইটো কি কৰিব লৈছা? এইটো ভীমৰ ঢাল বুলি কয়। হা 64টা ঘৰ আছে, মানে যদি একে উৎসাহতে গোটেইকেইটা হিচাপ কৰিব পাৰোঁ তেতিয়া মানে ধলপুৰলৈ মই যিটো মনোকামনা লৈ আহিছোঁ সেইটো সিদ্ধি হয় বুলি কয়। এতিয়া এবাৰ মই চেষ্টা কৰি চাওঁ। ঠিক আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 বঢ়িয়া। হাত চাপৰি দিয়ক সকলোৱে। প্ৰিয় দৰ্শক, আৰু এজন ব্যক্তিয়ে ট্ৰাই কৰিব, আপোনালোকক মই দেখুৱাই আছোঁ। দিয়ক দাদা, ষ্টাৰ্ট কৰক। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 অ'কে, ট্ৰাই কৰিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু এবাৰ ট্ৰাই কৰিব বোলে দাদাই, দেখুৱাই আছোঁ। 1 2 3 4 5 6 7 8 29 30 31 32 33 34 35 36 37 38 59 55 বঢ়িয়া। ক্লাপ 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 ক্লাপ। ধুনীয়া ধুনীয়া। কেনেকুৱা লাগিল দাদা অনুভৱ? বঢ়িয়া লাগিছে, ভাল লাগিছে। সেইবাৰ আপোনাৰ এটা মিষ্টেক হৈছিল চাগে? হয়, এইবাৰ যোৱাবাৰ এখন মিষ্টেক হৈছিল। এইবাৰ মই আকৌ ভগৱানক মানে শিৱক মানে প্ৰাৰ্থনা কৰিছোঁ দ্বিতীয়বাৰ যাতে মই পাৰোঁ বুলি। এইবাৰ মই ছাকচেছ হ'লোঁ আৰু। ষ্টাৰ্ট। 1 2 3 4 5 6 7 8 9 10 11 12 13 34 35 36 এইটো মই নম্বৰটো ক্লাপ 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 ক্লাপ। বঢ়িয়া 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 বঢ়িয়া। বহুত বহুত অভিনন্দন, আপুনি কমপ্লিট কৰিলে, ভাল লাগিছে। মই ভাবিছিলোঁ তাৰমানে যদি শিৱ বাবাৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা আছে সেই শ্ৰদ্ধাৰ দ্বাৰা মই নিশ্চয় এইটো ছাকচেছ হ'ম, এইটো মোৰ এটা সাহস কৰি লৈছিলোঁ। সেইকাৰণে মই চেষ্টা কৰিলোঁ আৰু দ্বিতীয়বাৰ তথাপিতো আজি গৌৰৱ কৰিছোঁ। মই 63 ইয়াৰ্ছত মই ধুনীয়াকৈ 64টা বৰ্গ স্কুৱাৰ কমপ্লিট কৰি দিছোঁ। আপোনালোক গোটেইকেইটাকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। হয় হয়, ক'ৰ পৰা আহিছে আপোনালোক গোটেইবোৰ? মঙলদৈ ন? হয় হয় হয়, মোৰ চেনেলটো চাব দেই। ঠিক মাতিলোঁ, আহিলা, তাকে নালাগিল কওক। ক'বলৈ গ'লে ঠাইখনত জানিবলগীয়া বহুত বস্তু আছে। হয়, ময়ে জনা নাছিলোঁ ইমানবোৰ, মানে ইয়াতে যিবিলাক মানে প্ৰত্নতাত্ত্বিক ইতিহাসবোৰ আছে। আমি আগতে মানে জানি আছিলোঁ অকল ধলপুৰৰ এটা শিৱধাম এটা আছে বুলি, মন্দিৰ এটা আছে, তাৰ কাৰণে আহিছিলোঁ মন্দিৰটো চাম বুলি। কিন্তু ইয়াতে আহি কিছুমান এনেকুৱা বস্তু দেখা পালোঁ, গুহা,
মূৰ্তি, কিছুমান চৰাই পাখি বা এই ভীমে খেলা ঢালখন, চৌষষ্ঠিটা বৰ্গ, এইবোৰ বস্তু যিবোৰ মানে ধৰা মানে বহুত নজনা কথা জানিব পাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই মোৰ যিবিলাক চেনেল দৰ্শকসকল আছে তেওঁলোককো জনাব বিচাৰিছোঁ যাতে এবাৰ আহি যাব, আপোনাৰ ধৰক চাই যাব। ধলপুৰ শিৱ ধাম বুলি কওঁতে অকল শিৱৰ এটা ধাম বা শিৱৰ এটা মন্দিৰ বুলি নহয়, ইয়াতে বহুতো জানিবলগীয়া কথা আছে, চাই যাব। লগতে ইয়াৰ যোনটো প্ৰাকৃতিক সৌন্দৰ্য হয় আপোনাৰ চাৰিওফালৰ, সেই সৌন্দৰ্যটো আপোনালোকে দেখা পাব। গতিকে আহিব, লগ পাম আকৌ আপোনালোকক। থেংক ইউ।